हेलो फ्रेंड्स मोर नाम विकास और तुम्हारे चाই আছে ডিটেইল টেক ইউটিউব চেনেল। তো ফ্রেন্ডস আজি মই তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত মই তোমালোকৰ মাউচৰ ফুল টিউটৰিয়েল দিম। মানে আজি মই এই ভিডিঅ'ত তোমালোকক মাউচ কি, মাউচৰ কিমানটা বটন থাকে আৰু কোনটো বটন কেনেকৈ কাম কৰে, মানে মাউচ এটা অপাৰেট কৰা লগতে মাউচৰ বিষয়ে বেছিক কথা কিছুমান তোমালোকক শিকাম। তো ফ্রেন্ডস ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আমি চাওঁ মাউচ। তো ফ্রেন্ডস আমি যেহেতু জানো যে কম্পিউটাৰৰ বেছিক ইনপুট ডিভাইচ দুটা হৈছে আমাৰ মাউচ আৰু কিবোৰ্ড। তাৰে ভিতৰত মই যেহেতু আজি তোমালোকক মাউচৰ বিষয়ে ক'ম বুলি ক'লোঁ, মাউচ হৈছে কম্পিউটাৰ ইনপুট ডিভাইচ যাৰ দ্বাৰা কম্পিউটাৰ কিবা কথা কোৱা হয়, মানে ইনপুট দিয়া হয়। আৰু মাউচক অপাৰেট কৰিব একদম ইজি। আমি হাতেৰে মাউচক ধৰিব লাগে আৰু দুটা বটন ক্লিক কৰি পেলাই আমি মাউচক অপাৰেট কৰিব পাৰোঁ। আৰু এটা কথা লগতে মাউচত বেছিকলি কেইটা বটন থাকে, মাউচত বেছিকলি 4টা বটন থাকে। তাৰে ভিতৰত দুটা মেইন ইম্পৰ্টেণ্ট বটন থাকে যাক লেফ্ট বটন আৰু ৰাইট বটন বুলি কয়, আৰু এটা স্ক্ৰল হুইল বুলি থাকে, আৰু লগত স্ক্ৰল হুইলৰ ভিতৰত এটা হিডেন বটন থাকে যাক স্ক্ৰল বটন বুলি কয়। আৰু লগতে মাউচক আমি কিবা এটা ছাৰ্ফেচত থৈ পেলাই মুভ কৰি পেলাই কম্পিউটাৰত বস্তুখিনি চলাব পাৰোঁ, মানে কম্পিউটাৰৰ অবজেক্টখিনি ইউজ কৰিব পাৰোঁ। মাউচ যদি আমি ছাৰ্ফেচত ইফাল ইফাল কৰোঁ বা লৰাই দিওঁ তেতিয়াহ'লে আমাৰ কম্পিউটাৰ স্ক্ৰীনত এটা সৰুকৈ এৰ' কি নিচিনা ইফাল ইফাল কৰি থাকে। সেই এৰ' কিটোক কাউজাৰ বুলি কয়, মানে মাউচ কাউজাৰ, যিটো মাউচক ছাৰ্ফেচত লৰোৱাৰ ফলত সেই কাউজাৰটো ইফাল ইফাল হয়। যে তোমালোকে এনেকেই কিন্তু দেখিছা, এনেকৈ আমি মাউচটোক ইফাল ইফাল কৰি পেলাই স্ক্ৰীনত আমি বস্তুখিনি ছিলেক্ট কৰিব পাৰোঁ। তাৰপিছত লেফ্ট বটন দি পেলাই আমি ক্লিক কৰিব পাৰোঁ। আৰু লগতে ফ্ৰেণ্ডছ ৰাইট বটনৰ কাম হৈছে যে আমি কিবা এটা যদি অবজেক্টত মেনু ওলাব লাগে, মানে তাক ৰাইট ক্লিক কৰি পেলাই আমি তাৰ মেনু ওলাওঁ, যেনে প্ৰপাৰ্টিজ মেনু বা ৰিফ্ৰেছ মেনু। তো ফ্ৰেণ্ডছ তোমালোকে মাউচৰ বিষয়েতো বেছিক কিছুমান কথা গম পালা যে মাউচক কেনেকৈ অপাৰেট কৰে, মাউচৰ লেফ্ট বটন ৰাইট বটনৰ কাম কি আৰু কেনেকৈ এতিয়া চলায়, সেইটোক মই তোমালোকক মোৰ কম্পিউটাৰ টেবুলত গৈ পেলাই দেখাম। লগতে ফ্ৰেণ্ডছ আৰু এটা কথা কৈ দিওঁ যে মাউচ প্ৰথমে আৱিষ্কাৰ হোৱাৰ লগে লগে কেনেকুৱা টাইপৰনো আছিল। মাউচ তোমালোকে এইটো দেখি আছা নহয়, এনেকুৱা টাইপৰ আছিল। এটা কাঠৰ মাউচ আছিল য'ত দুটা হুইল আছিল, সেই চকা দুটা ঘূৰাই পেলাই ওপৰ তল কৰি পেলাই আমি কম্পিউটাৰটো চলাব পাৰিছিলোঁ তেতিয়া। আৰু এটা কথা, আজিকালি যেনেকুৱা GUI মানে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ হৈছে কম্পিউটাৰত উইণ্ড'জৰ, তেনেকুৱা আগত নাছিল। আগত আছিল টেক্সট বেছ অপাৰেটিং ছিষ্টেম, মানে আখৰে কিবা কিবি কামাণ্ড দি পেলাই কম্পিউটাৰটো অপাৰেট কৰা হৈছিল। সেইকাৰণে মাউচ বেছিকলি ইউজ কৰা নহৈছিল। আৰু আমি কিবা অবজেক্ট ছিলেক্ট কৰিবলৈ তাত জাষ্ট এই দুটা চকা ঘূৰাই পেলাই ওপৰ তল কৰিব পাৰোঁ আৰু বস্তুখিনি ছিলেক্ট কৰি পেলাই আমি কম্পিউটাৰ অপাৰেট কৰিব পাৰিছিলোঁ। কিন্তু আজিকালি এই গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ হোৱাৰ কাৰণে মাউচটো বেছি দৰকাৰ হৈ গৈছে, আৰু লগতে মাউচ নহ'লে আমি কম্পিউটাৰটো অপাৰেট কৰিব বা চলাবই নোৱাৰোঁ। তো ফ্ৰেণ্ডছ তোমালোকে গম পালা যে মাউচক আমি কেনেধৰণে চলাওঁ আৰু মাউচৰ এই লেফ্ট বটন ৰাইট বটনৰ কাম কি, স্ক্ৰল বাৰৰ কাম কি। স্ক্ৰল বাৰ বা হুইল বুলি কয়, এই তাৰ দ্বাৰা এটা লিষ্টক আমি ওপৰ তল কৰিব পাৰোঁ, মানে এটা পেজক স্ক্ৰল কৰিব পাৰোঁ। তো ফ্ৰেণ্ডছ আজি এই ভিডিঅ'ত তোমালোকে যিখিনি শিকিলা এইখিনিয়ে আছিল মাউচৰ বিষয়ে। এতিয়া মই তোমালোকক মাউচ কেনেকৈ চলায় তাৰ বিষয়ে এটা সৰুকৈ ভিডিঅ'ৰ ক্লিপ এটা দি দিম, তোমালোকে চাই ল'বা। তো ফ্ৰেণ্ডছ আজিলৈ এই ভিডিঅ'ত বাছ ইমানেই। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টোক লাইক কৰি দিবা আৰু লগতে লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰি দিবা। তো ফ্ৰেণ্ডছ আজি এই ভিডিঅ'ত বাই বাই। আমি পুনৰ লগ পাম। তো ফ্ৰেণ্ডছ আমি আহি গৈছোঁ আমাৰ এই কম্পিউটাৰৰ ওচৰত, য'ত মই তোমালোকক মাউচৰ এই লেফ্ট বটন ৰাইট বটন স্ক্ৰল বাৰ আৰু স্ক্ৰল বটনৰ বিষয়ে কৈ আছিলোঁ। তো ফ্ৰেণ্ডছ এইটো লেফ্ট বটনক তোমালোকে জাষ্ট এনেকৈ ক্লিক কৰি পেলাই কিবা এটা অবজেক্ট ছিলেক্ট কৰিব পাৰা, আৰু ৰাইট বটন ক্লিক কৰি পেলাই তোমালোকে মেনুবিলাক ওলাব পাৰা। তো ফ্ৰেণ্ডছ আৰু মই বেলেগ এটা যিহেতু মই ভিডিঅ'বিলাক বনাই থাকোঁ কম্পিউটাৰৰ ওপৰতে, তোমালোকে দেখাই যায় মই কোনটো বটন ক্লিক কৰোঁ, কেনেকৈ ক্লিক কৰোঁ। এইটো এনেকৈ অপাৰেট কৰে। আৰু মাউচক আমি যদি এনেকৈ কৰোঁ তেতিয়াহ'লে স্ক্ৰীনত কাউজাৰটো ইফাল ইফাল হয়, দেখিছা তোমালোকে। আমি এনেকৈ এটা কম্পিউটাৰক আমি অপাৰেট কৰোঁ।